স্বাগতম জনাইছোঁ এটি বিশেষ অনুষ্ঠানলৈ। এই অনুষ্ঠানটিৰ নাম হৈছে সোণোৱালী দিনবোৰ আৰু এই অনুষ্ঠানটি বিশেষ সেই গতিকে কাৰণ আজি মোৰ কণ ভাইটি ভণ্টিসকলে নিজৰ প্ৰতিভা পৰিৱেশন কৰিব আৰু লগতে আমি সকলোৱে উপভোগ কৰোঁ। পিছে ভিউৱাৰ্ছ আপোনালোক সকলোৱে শেষলৈ আমাৰ অনুষ্ঠানটি উপভোগ কৰক আৰু লগতে আমাৰ এই পেজ তথা চেনেলটি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু শেষলৈ আমাৰ অনুষ্ঠানটি উপভোগ কৰক। পাৰফৰ্ম কৰা এই থিম সংটি আশা কৰিছোঁ আপোনালোক সকলোৱে এনজয় কৰিলে আৰু লগতে কেনেকুৱা লাগিল আপোনালোক সকলোৱে কমেণ্ট জনাব নাপাহৰিব আৰু এতিয়া আহক আমি সকলোৱে উপভোগ কৰি দি খুব সুন্দৰ সত্ৰীয়া নৃত্য আৰু এই সত্ৰীয়া নৃত্যটি সুন্দৰকৈ সজাই তুলিছে শুভাংগী হালৈ। নমস্কাৰ, আমি আটাই জানো যে সত্ৰীয়া নৃত্যত শ্ৰী শ্ৰী মাধৱদেৱৰ অৱদান অপৰিসীম। মাধৱদেৱৰ এক অন্যতম সৃষ্টিৰাজি হৈছে চালিনাচ। চালিনাচৰ দুটা ভাগ, শুদ্ধ চালি আৰু ৰজাঘৰীয়া চালি। আজি মই ইয়াত শুদ্ধ চালিৰ এক অন্যতম ভাগ কলাকতীয়া ৰামদানী প্ৰদৰ্শন কৰিবলৈ ওলাইছোঁ।
সকলোৱে টোকাৰী গীত এটি উপভোগ কৰোঁ আৰু এই টোকাৰী গীতটি পৰিৱেশন কৰিছে অভিলাষা বৰ্মন আৰু দিশাং বৰ্মনে নিশ্চয় তোমালোকে জানা তথাপি মই তোমালোকক সকলোকে কৈ দিছোঁ হুঁচৰি মানে কি হুঁচৰি হৈছে পুৰণি দিনত ডেকাসকলে একেলগে মৰা বিহু আৰু তেওঁলোকে অকল একেলগে মৰা নাছিলে তেওঁলোকে পথাৰত মাৰিছিলে আৰু স্পেচিয়েলি ৰজাৰ ঘৰত আৰু বিভিন্ন মানুহৰ ঘৰত গৈও বিহু গাইছিলে আৰু সেই মানুহসকলৰ লগতে ৰজাই তেওঁলোকক দৈ চিৰা বিহুৱান ইত্যাদি দি মৰম যাচিছিল
আৰু এতিয়া আমি দেখিব পাইছোঁ যে নৱপ্ৰজন্মৰ শিল্পীসকলে ষ্টেজত পাৰফৰ্ম কৰিছে, অৰ্থাৎ মঞ্চত পাৰফৰ্ম কৰিছে আৰু বিভিন্ন চেনেলছতো আমি দেখিব পাওঁ যে সকলোৱে খুব উৎসাহ জনাইছে। তেনেহ'লে আহক ভিউৱাৰ্ছ, আমি সকলোৱে উপভোগ কৰোঁ এটি হুঁচৰি। গৃহস্থৰ সুফলাৰ্থে বোলা জয় হৰি বোলা।
পিছে দৰ্শকসকল আপোনালোক সকলোৱে সোণোৱালী দিনবোৰৰ আমাৰ এই অনুষ্ঠানটি চাই কেনেকুৱা পালে আপোনালোক সকলোৱে নিশ্চয় কমেণ্ট কৰি জনাব নাপাহৰিব এতিয়া আমি আমাৰ অনুষ্ঠান শেষ কৰিব ওলাইছোঁ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা আমাৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশেৰে পিছে ভিউৱাৰ্ছ আমি কিন্তু পুৰৰ পৰা আহি আছোঁ দেই আপোনালোক সকলোৱে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে আমি বিভিন্ন ধৰণৰ অনুষ্ঠান লৈ আপোনালোক সকলোৰে মাজত পুনৰবাৰ আহিম কণ কণ শিশুসকলৰ অনুষ্ঠান লৈ টিল দেন বাই বাই এণ্ড টেক কেয়াৰ